তো হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? স্বাগতম জনাইছোঁ মোৰ ইউটিউব ভিডিঅ'ত। তো আকৌ আহিব অসম পুলিচৰ নিউ ভেকেঞ্চি, কাৰণ বহুত ভেকেঞ্চি খালী আছে। 11,342টা আছাম পুলিচৰ ভেকেঞ্চি খালী আছে। যিবোৰ এক্সাম দিব পৰা নাই এইবাৰ, সিহঁতৰ টেনশ্যন নাই গাইজ। আকৌ দিব পাৰিবা তোমালোকে আছাম পুলিচৰ ইণ্টাৰভিউ, আৰু লগতে আছাম ফৰেষ্টৰো আহিব, ঠিক আছে। আৰু যিটো মানে 2023 অক্টোবৰ মাহত এপ্লাই হৈছিল অসম পুলিচত, আৰু 2025 ইণ্টাৰভিউ পাতিছিল, সিহঁতে এক্সাম দিছে। এতিয়া সিহঁতে ফাইনেল মেৰিট লিষ্টৰ বাবে ৰখি আছে। তো গাইজ, অক্টোবৰ মাহত মানে 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিব, মামায়ে ঘোষণা কৰিছে। তো আৰু লগতে যিবিলাকে মানে নতুন কেণ্ডিডেট বা দাউৰি আছে, তো চাগে সেইবিলাকে গম নাপায় যে ফাৰ্ষ্টত মানে অসম পুলিচৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা বা কি কি পঢ়িব লাগিব, ঠিক আছে। ফাৰ্ষ্টত হ'ব এপ্লাই, নেক্সট হ'ব ফিজিকেল, তাৰপিছত হ'ব মেডিকেল, তাৰপিছত হ'ব এক্সাম, তাৰপিছত হ'ব ভাইভা, তাৰপিছত হ'ব ফাইনেল মেৰিট লিষ্ট, মানে এপইণ্টমেণ্ট লেটাৰ দিব। তো গাইজ, আৰু লগতে মানে চিলেবাছটো কি কি, ইয়াতে 4টা থাকিব: ইংলিছ গ্ৰামাৰ, ৰিজনিং, জিকে জিএছ, ঠিক আছে, আৰু মেথছ। এই 4টা থাকিব। আৰু লগতে যদি মানে তোমালোকে নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। এনেধৰণৰ জব আপডেট ভিডিঅ', যদি আগৰ ভিডিঅ' চোৱা নাই যে কিমান ভেকেঞ্চি আহিব ক'ত অসম পুলিচৰ, তেতিয়াহ'লে চাই লোৱা, মোৰ ইউটিউব চেনেলত দিয়া আছে, ঠিক আছে। আৰু লগতে আছাম ফৰেষ্টও আহিব, মিনিমাম 1000 মান আহিব। মামায়ে কৈছে 600 মান দিব আছাম ফৰেষ্ট। আৰু গাইজ, যিটো মানে বুকছ, অসম পুলিচৰ বাবে বুকছ জিকেৰ কাৰণে কোনটো ভাল, তো মানে মই এটা লৈ আহিছোঁ, জানানে। তো এইটো মই পঢ়োঁ, এইটো মানে ডাইৰেক্ট টপিক ৱাইজ। আৰু লগতে আৰু এটা আছে তথ্য সংকলন, দুটা আছে জানানে মোৰ তাত, এইটোও পঢ়োঁ মই। তো জানানেখনো ভালে, সেইটো তোমালোকে ল'ব পাৰা, পঢ়িব পাৰা। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকে, ঠিক আছে, যদি নতুন আহিছা তোমালোকে। থেংক ইউ।